Hi guys, আপোনালোকক সকলোৱে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। মই আজি বহুত দিন ভিডিঅ' দিব পৰা নাই। একচুৱেলি মই বহুত অলপ প্ৰব্লেমত পৰি আছোঁ। মই মোৰ কামৰ জেগাৰ পৰা মই গুচি আহিলোঁ একেবাৰে ঘৰত। মোৰ মা দেউতা অকলে থাকে, মা দেউতা অলপমান অসুস্থ হৈ আছিলে, তো সেইটো কাৰণে মই একেবাৰে আহিব লগা হ'ল। তো ক'বলৈ মানে বহুত দুখ লগা আমাৰ ঘৰখন মানে হৈ গৈছে আৰু। মা দেউতা অসুস্থৰ কাৰণে মই ঘৰত গুচি আহিলোঁ। তাৰপিছত মা দেউতা অলপমান ভাল হৈছিলেহে, তাৰপিছত মোৰ আকৌ বেমাৰত পৰিলোঁ। আজি দেওবাৰ, আগৰ দেওবাৰত সম্পূৰ্ণ এসপ্তাহ লাগিলে। কালিলৈকে মই বিচনাতে পৰি আছিলোঁ, উঠিব পৰা নাই, না ভাত খাব পাৰোঁ, অকল ORS আৰু চেলাইন, বেজী আৰু নিজৰ গাঁৱৰ দৰৱ খাইছোঁ। গাঁৱলীয়া যিটো নীতি নিয়ম, সকাম চকাম বহুত পাতিলোঁ, 7-9টামান সকামে পাতিলোঁ। সেইটো ওচৰ চুবুৰীয়া আহে চাই, সেইটো কৰক, সেইটো কৰিলে ভাল হ'ব, ছোৱালীজনী এনেকৈ হ'লে এনেকৈ। তো মানে পইচাৰ দ্বাৰাই আজি মই জীয়াই আছোঁ। এনেকুৱা এটা সময় নাই যে মোৰ লগত বেজুৱাই নাই, মোৰ লগত ডক্তৰ নাই। মানে কি হৈ গৈছিলে, কি নাই হোৱা একোৱে ক'ব নোৱাৰোঁ। ফাৰ্ষ্ট টাইম পেট বিষালে, তাৰপিছত ৰাতিটো পেট বিষালে, তাৰ পিছদিনাখন অলপ ভাল, মানে ৰাতিপুৱা আকৌ কঁকালত লাগিলে, কঁকালত ধৰি কেনে পূৰা উঠিব নোৱাৰোঁ, বহিব নোৱাৰোঁ, মানে বিষত খাবও নোৱাৰোঁ, কথাও ক'ব নোৱাৰোঁ। তো মানে ইমান কষ্ট পাইছিলোঁ, বহুত উশাহ নিশাহ ল'বলৈও কষ্ট পাইছিলোঁ। তো এনেকৈ নিজৰ আমাৰ যিটো নীতি নিয়মবোৰ কৰিছে, টোপোলা দিছে, এনেকৈ সকাম পাতিছে, বেজৈ আনিছে, বিলঙনি দি মানে ঝাৰিছে, তাৰপিছত পচতীয়া বহুত কিবা কিবি আৰু তেল জাৰিছে, বহুত আমাৰ মানে গাঁৱলীয়া নিয়মত কি কি কৰিব লাগে তাৰ এভৰিথিং A to Z কৰিছে মোক। তথাপি মই ভাল পোৱা নাই, বিচনাৰ পৰা মানে উঠিবই নোৱাৰোঁ মানে, আৰু কঁকালটো মানে বিচনাত পেলাবও নোৱাৰোঁ, এনেকুৱা বিষ। মানে পেটত পেলালেও পেটৰ বিষ, কঁকালত পেলালেও কঁকালৰ বিষ, আৰু থিয়ও থাকিব নোৱাৰোঁ, মানে শুবও নোৱাৰোঁ। আপোনালোকে নিজে এবাৰ ভাবি চাওক মোৰ কি অৱস্থা হৈছে। তো সেইটো কাৰণে মই ভাবিলোঁ ভিডিঅ'টো আজি কৰি দিওঁ। তো মানে এনেকুৱা এটা দিন আজিলৈকে অহা নাই আমাৰ ঘৰখন কি ক'ম আৰু, নিচেই কম পৰিয়াল, মা দেউতা আৰু মই। তো মানে মা দেউতা অসুস্থৰ কাৰণে ইহঁতক চিকিৎসা কৰি ভাল পাইছিলেহে মাত্ৰ, তাৰ দুদিনমানৰ পিছত আকৌ মোৰ বেমাৰ। মানে সেয়ে মানে ভগৱানে দিলে মানে চপ্পৰ ফাৰকে দিয়ে দেতি। তো সেইটো কাৰণে মানে বহুত দুখ লাগিছে মোৰ। বেছিকৈ মোৰ দুখটো মা দেউতালৈ। মই বিচনাত পৰি আছোঁ, মই কথা ক'ব পৰা নাই, হ'লেও মই চকু চাই আছোঁ, শুনি আছোঁ কেনেকুৱা কান্দিছে। মা দেউতাই মানে এক ছেকেণ্ড বহা নাই, মানে নিজে খাবলৈ পাহৰিছে, মোক খাবলৈ সুধিবলৈও পাহৰিছে। মানে মই এনেকুৱা কেকাই আছোঁ, পেট বিষাইছে, কঁকাল বিষাইছে, সেইটো হৈছে, সেইটো কৰিলে আকৌ মাথা বিষ হ'ল, মাথা বিষ হোৱাৰ পিছত আকৌ কি যে হ'ল ক'ব নোৱাৰোঁ। খালি জ্বৰটো নাছিলে, 3 দিনমান জ্বৰ নাই, 4 দিন মানে জ্বৰ নাই, 4 দিন মানে আপোনাৰ আমাৰ বেজুৱাই এনেকৈ গাঁৱৰ নীতি নিয়মবোৰ কৰিছে। এদিনতে মানে 2-3টা সকাম কৰা যায় আৰু, কুকুৰা সকাম, এনেকৈ সাজৰ সকাম, এনেকৈ টোপোলা দিব লাগে, সেইটোত কৰিব লাগে। তো সেইটোৱে কৰি দিনৰ দিনটো মানে এনেকৈ কৰি থাকে ঘৰত মানুহ। সেইটো কাৰণে মানুহে কয় মানে ওচৰ চুবুৰীয়া লাগে। কিয় লাগে? এনেকুৱা সময়ত ওচৰ চুবুৰীয়া লাগে, কাৰণ হয়তো এজনে আহিছে, সেইটো পৰামৰ্শ দিছে, ভাল হওক বেয়া হওক, সিহঁতে আহি কিন্তু পৰামৰ্শ দিছে, মানে বেমাৰী অৱস্থাটো চাই, মোৰ মানে অৱস্থাটো চাই ইহঁতে যে বেয়া লাগিছে, ইহঁতৰো দুখ লাগিছে, সেইটো কাৰণে সিহঁতে আহিছে, সিহঁতে এটা পৰামৰ্শ দিয়ে, মা দেউতা মানে সেইটোৱে কৰে আৰু।
মানে জানে আৰু আজিকালি এটা বেজী অনাত কিমান পইচা লাগে মানে পইচা পেলাই আছে আৰু মানুহ আহি আছে পইচা দি আছে কোনফালে পইচা গৈছে কোনফালে কি যোৱা নাই ক'ব পৰা নাই তাৰপিছত তেতিয়ালৈকে ডক্তৰ মাতা নাই তেতিয়ালৈকে মানে জ্বৰ চৰ একো নাই খালি কঁকাল বিষ আৰু পেট বিষ সেইটোৱে আৰু কথা ক'ব নোৱাৰো কথা ক'লে পেট বিষাই উঠিব নোৱাৰো ভাতটোতো মই নেখালে মাত্ৰ আজি এসপ্তাহত মানে 2 দিন ভাত খাইছোঁ 2 বাৰ ভাত খাইছোঁ টেবলেট খাব লাগে বুলি যেতিয়া মই বেমাৰ পৰিছোঁ যেতিয়া আকৌ বেজী দিব লগা হৈছে বেজী তেতিয়া আপোনাৰ ভাত নেখালে চেলাইন নিদিয়ে কয় তাৰপিছত আকৌ টেবলেটটো খাবৰ কাৰণে ভাতটো খাব দিয়ে তাৰপিছত ORSটো এনে মানে চুবাবলৈ মন নাই মানে এনেকুৱা বিষত মানে না কথা ক'ব পাৰোঁ মোক মানে বহুতে মই ষ্টেটাছ দিছিলোঁ মানে বেমাৰ আজি পৰিছে তাৰ পিছদিনাখন মানে এদিনৰ পিছত মই ষ্টেটাছ দিছোঁ না উঠিব পাৰিছোঁ না বহিব পাৰিছোঁ না থিয় হ'ব পাৰিছোঁ না শুব পাৰিছোঁ বহুত কষ্ট পাইছোঁ ভগৱান প্লিজ মোক হেল্প কৰি দিয়া সেইটো ষ্টেটাছ চাই মোক বহুত মোৰ অনুৰাগী মোৰ বহুত বন্ধুৱে মোৰ বহুত বা বান্ধৱী চবে মোক মানে পৰামৰ্শ দিছে সুধিছে মোক খুব ভাল লাগিলে কিন্তু মেছেজত যোনে যোনে দিছে অলপমান মেছেজটো মই চাব পাৰোঁ ৰিপ্লাই কৰিব পাৰোঁ বাট মই ফোনটো ৰিচিভ কৰি কথা ক'ব পৰা অৱস্থাত নাছিলোঁ আৰু মই এটা আপোনালোকক মই বহুত চৰি কৈছোঁ যোনে যোনে মোক ফোন কৰি খবৰ ল'বৰ কাৰণে ফোন কৰিছিলে বাৰম্বাৰ বহুতকেইটা মই মিছ কল পাইছোঁ যেতিয়া মই ভাল হৈছোঁ চাইছোঁ মই এজন মানুহে 10 বাৰকৈ ফোন কৰিছে এজনে 5 বাৰ এনেকৈ 2 বাৰ 3 বাৰ চবে ফোন কৰি থৈ দিছে মই কিন্তু ফোনটো উঠাই কেনে কথা ক'ব পৰা মানে মোৰ কেপাচিটি নাই তো আপোনালোকে মোক বেয়া নাপাব মই মোৰ অৱস্থাটো লৈ আপোনালোকে মোক ক্ষমা কৰিব আৰু আপোনালোকৰ মৰম আশীৰ্বাদত আজি মই সুস্থ মই নিজে মানে বিশ্বাস কৰিব পৰা নাই যে মই কালিলৈকে বিছনাত পৰি আছিলোঁ আজি মই আপোনালোকৰ ওচৰত কথা কৈ আছোঁ ভিডিঅ' বনাই আছোঁ মই তো বহুত সুখী মই আৰু এটা সুখী মই মানে সদায় প্ৰাৰ্থনা কৰোঁ বিছনাত পৰি থাকোঁতে মানে শুওঁ আৰু দুইফালে চকু পানী আৰু বৈ আহে একো কথা ক'ব নোৱাৰোঁ চকু পানী আৰু মা দেউতাই কান্দি থাকে মই গম পাব বুলি মোৰ আগত নেকান্দে লুকাই লুকাই কান্দে বাট কেনেকৈ কান্দা হৈ যায় ইহঁতে গমেই নাপায় মই শুনি পাওঁগৈ আৰু মায়ে এটা কথা কৈ বেছিকৈ কান্দিছে আজিলৈকে আমি বেমাৰ হ'লোঁ বা বেজী লৈলোঁ টেবলেট খালোঁ এনেকুৱা দৰৱ চৰৱ খালোঁ ভাল হ'লোঁ কিন্তু মই মানে মৰি থকা নিচিনা হৈছোঁ না কথা ক'ব পাৰিছোঁ না উঠিব পাৰিছোঁ না ভাত খাব পাৰিছোঁ অকল চেলাইনটো লৈছোঁ আৰু কোনোবাই যদি মায়ে আৰু ORSটো এনেকৈ দি দিয়ে আৰু এনেকৈ শুপিব পাৰোঁ আৰু সেইটো কাৰণে মানে আজি ছোৱালীজনী সেইটো অৱস্থাত মই মাক দেখিব লাগিছিলোঁ মা দেউতাক কিন্তু মা দেউতাক নেদেখাকৈ মা দেউতাই মোক সেইটো অৱস্থাত দেখিছে সেইটো কাৰণে মাহঁতৰ বহুত দুখ বহুত কান্দিছে তো আজি মা দেউতাৰ মৰমত মা দেউতাৰ চেষ্টাত মা দেউতাই মানে মানুহে ওচৰ চুবুৰীয়া যোনে যি কয় সেইটোৱে কৰিছে সেইটো কাৰণে আজি মই সুস্থ তাৰপিছত 4 দিনৰ পিছত এনেকৈ ঝাৰা পোকা কৰি সকাম চকাম বহুত কৰিলে কৰাৰ পিছত আকৌ গধূলি টাইমত মানে মা দেউতাই মোক কোচত লৈ কেনে বহি কেনে ভৰি চৰি ধুৱাই কেনে মালিচ কৰিছে মালিচ কৰাৰ পিছত মাথাটো বিষাব লৈছে মাথাটো বিষোৱাৰ কাৰণে মই ক'লোঁ ৰ'দত বহি থকাৰ কাৰণে বিষাইছে নেকি সম্ভৱ ৰ'দত মানে মোক মানে উলিয়াই থৈ দিছিলে মা দেউতাই সেইটো কাৰণে মায়ে মোক ৰাতিয়ে নাৰিকল তেল লগাই দিছে মূৰত তাৰপিছত ভাল নহয় না উঠিব পাৰোঁ মূৰটো এনেকৈ দাঙিব নোৱাৰোঁ আৰু মূৰটো গাৰুত পেলাবও নোৱাৰোঁ আকৌ মূৰত লাগি গ'ল বিষটো
তাৰপিছত ৰাতি মা মোৰ লগতে শুলে গোটেই কেইদিন। তাৰপিছত ৰাতি কি হৈছে, টাইমটো একচুৱেলি মই মোবাইলটো নাচাওঁৱে, চাব পৰাই নাই, কিমান হৈছে গম নাপাওঁ। ৰাতিৰ পৰা মই ৰাতি কেইটা বাজি একজেক্টলি মই ক'ব নোৱাৰোঁ। তেতিয়াবা মোৰ ঠাণ্ডা লাগিছে, কেতিয়াবা জ্বৰ লাগিব, মানে এনেকুৱাই ঠাণ্ডা। ঘৰত যিমান কম্বল আছে চব কম্বল দি দিছে গাত। তাৰপিছত কম্বল নুজুৰি মা দেউতাৰ মানে শুই থকা লেপটো দিছে, লেপ 2খন দিছে, কম্বল দিছে, এনেকৈ বহুত কম্বল 7খন দিছে আৰু লেপ 2খন। সেইটো নহৈছে, তথাপিও আকৌ এই বিচনাবোৰত তুলিবোৰ গুচাই কেনে তুলিবোৰকো দিছে, ডাঙৰ ডাঙৰ তুলি 3টা আৰু বেডশ্বীটো দিছে যিমান যি আছে। তথাপিও কঁপি আছোঁ, বিচনা হিলাই আছোঁ মই। তাৰপিছত দেউতাই মায়ে মোক 2টা এনেকৈ গভা মাৰি ধৰিছে। তাৰপিছত মা দেউতাই মোক চুব পৰা নাই, ইমান গৰম, জুই নিচিনা বোলে গৰম। তাৰপিছত এনেকুৱা ঠাণ্ডা, গোটেই ৰাতি কঁপি আছোঁ। আকৌ মা দেউতাই উঠি কেনে মায়ে মানে শুবলৈ মানে পৰা নাই আৰু। তাৰপিছত মিঠাতেল গৰম কৰিলে, নহৰু পিচি কেনে ভাজে নে কিবা এটা কৰে, ভৰিটো পূৰা মালিচ কৰিছে, কৰি কেনে মোজা 3টা পিন্ধাই দিছে। 3যোৰ মোজা পিন্ধাই দিয়াৰ পাছত তথাপিও কঁপি আছোঁ। তাৰপিছত অলপ দেৰি 1 ঘণ্টা 2 ঘণ্টামান এনেকৈ হ'ল চাগে সম্ভৱ, সময় কিন্তু নাই চোৱা কি হৈছে ৰাতি। আৰু ঘৰত মা দেউতাহে আৰু 2টাহে মোক চম্ভালে আৰু। তাৰপিছত মা দেউতাই মানে এনেকুৱা কৰি ঠাণ্ডাটো কমিলে। তথাপিও মই ৰাতিপুৱালৈকে সেইটোৱে লৈ আছোঁ, ঠাণ্ডাটো কমা নাই। এনেকৈ মই শুই আছোঁ, গোটেই কম্বল মানে মা দেউতাই কম্বল ল'বই পৰা নাই। চুকত মা দেউতাই মই একদম মানে পাহৰৰ নিচিনা শুই আছোঁ বোলে। তাৰপিছত মা দেউতাই চুকত শুই আছে। ৰাতিপুৱা শুৱাই নহ'ল আৰু 2টাৰ চৌকাত গৈছে, জুই চুই জ্বলাই চাহ তাহ খাইছে। মই ৰাতিলৈকে এনেকৈ শুই আছোঁ। মায়ে কৈছে উঠা বোলো। মই কৈছোঁ উঠিব নোৱাৰোঁ, মই শুই লওঁ। জ্বৰটো তেতিয়ালৈকে নাই, মাথা বিষটো মানে কৈছোঁ, মানে জ্বৰটো কি হৈছে ক'ব পৰা নাই, খালি মাথা বিষটোহে মই গম পাই আছোঁ। আৰু জ্বৰটো কিন্তু জুই নিচিনা আৰু বোলে। জ্বৰটো বেছি হৈছে বুলি আমাৰ বৌ এজনী ৰেণুমালা, তাই কিন্তু মোৰ গা বেয়া প্ৰথমৰ পৰা লাগি আছে। তাই মানে থেংক ইউ। তাই মানে মোক আৰম্ভণিৰ পৰা মোৰ লগত লাগি আছে। তাইও মানে গোটেই দিনটো মানে তাই মোৰ লগতে লাগি থাকে আৰু। মা দেউতাই মানে মানুহ মাতিবলৈ যায়, বস্তু আনিবলৈ যায়, তাই মানে মোৰ লগত লাগি থাকে আৰু। তাই ক'লে বোলে তাই জ্বৰটো বেছি যে ডক্তৰ মাতি দিওঁ। তাৰপিছত সেইটো শুনি কেনে মায়ে ডক্তৰ মাতি দিলে। ডক্তৰ মাতি বেজি 4টা দিছে। তাৰপিছত জ্বৰ টেবলেট দিছে, তেতিয়া চেলাইন দিয়া নাই, জ্বৰটো বেছি হৈছে বুলি। তাৰপিছত সেইটোতো ডক্তৰ ঘৰত মাতিলে পইচাটো জানেই আৰু আপোনালোকে, 4টা বেজি কিমান, সেইটো ক'ব লগা নাই আৰু। তাৰপিছত পিছদিনা আকৌ নহয় আৰু, উঠিব নোৱাৰি, আকৌ দুৰ্বল, কথাটোতো ক'বই নোৱাৰোঁ আৰু। তাৰপিছত কিবা সুধিলে সেইটোৱে আৰু। তাৰপিছত আকৌ পিছদিনা চেলাইন দিলে। চেলাইন দি কেনে আকৌ ডক্টৰটো ক'লে তেজ নাই, তেজ একদমেই নাই ছোৱালীজনী বোলে। তেজ কিবা ভিটামিন কিবা তেজৰ বেজি বুলি কৈছে আৰু, গম নাপাওঁ আৰু, দিছে। দি কেনে এনেকৈ দিছে, দি কেনে তথাপিও ভাল পোৱা নাই। এনেকৈয়ে শুই আছোঁ, বিচনাতে পৰি আছোঁ। যদি পেচাব কৰিব লগা হয় মানে বৌ আৰু মায়ে লৈ যায়, দেউতাই লৈ যায়, মা দেউতাই। তো এনেকৈ দিনটো পাৰ কৰিলোঁ 1 সপ্তাহ। তাৰপিছত 6 দিন আৰু, আজি গৈ 1 সপ্তাহ, আজি দেওবাৰহে, 6 দিন। মই মানে সদায় মানে ৰাতি মানে প্ৰাৰ্থনা কৰি থাকোঁ, ভগৱান মোক ভাল কৰি দিয়ক। আমাৰ গাঁৱত মানে আমাৰ ভাগৱত আছে, ভাগৱত আজি ঘূৰাব। তাৰপিছত আজি ভাগৱতো আছে, ভাওনাও আছে। আজি বৰ সাৰাব। মই সেইটো ভাবি আছিলোঁ মানে বেমাৰ হোৱাৰ পৰা, ভগৱান মোক ভাল কৰি দিয়ক, মই বৰ আশাত শৰাই দিম, মোক ভাল কৰি দিয়ক, প্লিজ। ভগৱানে মোৰ কথা শুনিলে, মোক চকু মেলি চালে। ভগৱানে আজি কালি বিচনাত শুই থকা মানুহজনী অকল চকু পানী ওলাই আছে, না কথা ক'ব পাৰোঁ, না ভাত খাব পাৰোঁ। তো
আজি আজি মানে বিশ্বাস হোৱা নাই মোৰ, মানে মই বহুত সুখী আজি, মানে মা দেউতা মানে বহুত সুখী। আজি দুইটাকে মই পঠিয়াই দিছোঁ। মাতে নাযাওঁ কৈছে, তোৰ অকলে এৰি থৈ নাযাওঁ, তই কালিয়ে শুই থকা মানুহজনী তোক কেনেকৈ এৰি থৈ যাম। মই বহুত সুস্থ, মই কাম কৰি দেখাইছোঁ। মই নিজৰ বিচনা নিজে জাপিছোঁ, মাহঁতৰ বিচনাও জাপিছোঁ, ঘৰ সাৰিছোঁ। চা মোৰ একো নাই হোৱা। অলপমান দুৰ্বলটো আছে, কিন্তু মাহঁতক কোৱা নাই। মাহঁতে ইমান দিন মোৰ লগত লাগি আছে ভাগৱত, এতিয়া ইহঁতৰ বয়স ভাগৱতত যাবই লাগিব। মই দুইটাকে উলিয়াই কেনে পঠিয়াই দিলোঁ। তাৰপিছত আৰু কালি পৰহি মোৰ গম পায় আৰু এখেত আহিছিলে। আজি গৈছে সিও, তাৰ কাম আছে। কালি ছেকেণ্ড ছেটাৰডে আৰু ছানডে পৰাৰ কাৰণে আহিলে। তাকো বহুত বহুত ধন্যবাদ, থেংক ইউ তুমি অহাৰ কাৰণে। আহিলে যিহে নহওক, নিজৰ ভালপোৱাটো যদি কাষত থাকে অলপ হ'লেও এনাৰ্জি আহেই। কালি মই সি আহি পাইছে, মই চেলাইন লৈ আছোঁ, শুই আছোঁ, অকল চকু পানী ওলাই আছে। তাই এনেকৈ চুই চাইছে। তাৰপিছত কি হৈছে কি নাই সুধিছে আৰু মাহঁতে কৈ দিছে, মায়ে কান্দি কান্দি কৈ দিছে। তাৰপিছত চেলাইনটো দি শেষ হ'ল, উঠাইছে। তাৰপিছত সি নিজে হাতে মেগী বনাই দিছে, গাখীৰ গৰম কৰি খাইছে। তাৰপিছত কৈছে বহুত জোকাইছে আৰু কিবা কিবি হাঁহি, এনেকৈ হাঁহি হাঁহি মোক বহুত হহুৱালে কালিৰ দিনটো। হহুৱাই কেনে আজিও হহুৱাই থৈ গ'ল। সেয়ে নিজৰ ভালপোৱাটো যদি কাষত থাকে, মা দেউতাৰ কাষত থাকে, কি মোৰ লগত চব আছে। মোৰ লগত দুজনীকে মা আছে, দুজনকে দেউতা আছে, এজনী বা আছে, কি লাগে আৰু। তো সেইটো কাৰণে ভাবিলোঁ মোৰ এইখিনি সৰুখিনি অলপ আপোনালোকক জনাওঁ, আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। তো মানে মই সঁচাকৈ কৈছোঁ, আজি মই বহুত সুখী। মই যে আজি ভাগৱত যাব নোৱাৰিলোঁ, মানে কাইলৈ ভাগৱত গাঁৱত পাতিব, আজি মানে ঘূৰাই কাইলৈ ভাগৱত হ'ব দিনটো ৰাতিলৈকে। তো পৰহিলৈ ভাওনা হ'ব। আমাৰ কাষত কোনোবা ওচৰা ওচৰি আছে যদি আপোনালোকে আহিব পাৰে, মোৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। তো মাহঁতক পঠিয়াই দিলোঁ, এতিয়া মই ঘৰত অকলে আছোঁ। সেয়াই আপোনালোকক জনাই মানে বহুত সুখী। মই যিমান সুখী, মই সেইটো কাৰণে অলপমান আপোনালোকক জনাওঁ, আৰু মোৰ সুখী হ'ব। আপোনালোকেও চাব ভিডিঅ'টো, যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। বাই বাই।